ধীৰাজ গোৱালাকো আজি কম আচ্ছা আৰু ধীৰাজ গোৱালাৰ নেতৃত্বৰ কথা। কিয় বজ্ৰকণ্ঠ বুলি কোৱা হয় আচ্ছাৰ সভাপতি ধীৰাজ গোৱালা? কেনেকৈ অতি কম সময়ৰ ভিতৰত জনপ্ৰিয় হ'ল আচ্ছাৰ সভাপতিগৰাকী? কি কৈ সচেতন মহলে ধীৰাজ গোৱালাৰ সম্পৰ্কে? ধীৰাজ গোৱালা বৰ্তমান অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আচ্ছাৰ সভাপতি। ধীৰাজ গোৱালাৰ জন্ম হৈছিল তিতাবৰৰ ৰতনপুৰ গাঁৱত। 2004 চনত আচ্ছাত যোগদান কৰিছিল আচ্ছাৰ সভাপতি ধীৰাজ গোৱালাই। পাণবাৰী প্ৰাথমিক গোটৰ সম্পাদক আছিল গোৱালাই। পৰৱৰ্তী সময়ত আচ্ছা তিতাবৰ শাখা আৰু যোৰহাট জিলাৰ মূল দায়িত্ব পালন কৰে। 2020 চনত ডিব্ৰুগড়ৰ অধিৱেশনত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ধীৰাজ গোৱালাই আৰু তাৰ পাছতে শোষিত বঞ্চিত হৈ থকা জনগোষ্ঠীটোৰ সন্মুখৰ পৰা নেতৃত্ব দি আহিছে আচ্ছাৰ সভাপতি ধীৰাজ গোৱালাই, যাৰ নেতৃত্বত চাহ জনগোষ্ঠীয় ৰাইজে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আচ্ছাৰ সভাপতি ধীৰাজ গোৱালাই মাত মাতি আহিছে। ধীৰাজ গোৱালাৰ নেতৃত্বত চাহ জনগোষ্ঠীয়ে বিভিন্ন অধিকাৰ আৰু সুবিধা লাভ কৰা পৰিলক্ষিত হৈছে, যেনে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মজুৰিসহ কৰম পূজাৰ বন্ধ, জাতিগত প্ৰমাণ পত্ৰৰ বাবে চাহ জনজাতি জাতীয় সন্মিলনীৰ প্ৰতিষ্ঠা, চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন, বিনামূলীয়া APSC আৰু অন্যান্য কোচিঙৰ সুবিধা, চাকৰিৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ বাবে 3% আসন সুৰক্ষিত ইত্যাদি ধীৰাজ গোৱালাৰ নেতৃত্বত চাহ জনগোষ্ঠীয় ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে আচ্ছাৰ সভাপতি ধীৰাজ গোৱালাই বিবাহপাশত আবদ্ধ হোৱা নাই। বৰ্তমান গোৱালাই সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা 4টা বৰ্ষ চলি আছে। চাহ জনগোষ্ঠীয় সমাজ জীৱনত পুৰুষ, মহিলা, বৃদ্ধ, যুৱক যুৱতী সকলোৱে ধীৰাজ গোৱালাক ভাল পায়। আচ্ছাৰ সভাপতি ধীৰাজ গোৱালাৰ সম্পৰ্কে কি কয় সচেতন মহলে, শুনক। সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক নেতৃত্ব প্ৰদান কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থা এটা ব্ৰেইন অৰ্গেনাইজেশ্যন, আৰু এই ব্ৰেইন অৰ্গেনাইজেশ্যনৰ সভাপতিত্বৰ দায়িত্বত থকা আমাৰ অতিকৈ প্ৰিয় নেতা, আদৰ্শৱান নেতা ধীৰাজ গোৱালা ডাঙৰীয়া হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ব্ৰেইন এম্বেচাডৰ। অসমৰ লাখ লাখ সংগ্ৰামী নেতাই তেখেতক ফ'ল' কৰি, তেখেতৰ কণ্ঠ, তেখেতৰ কাৰ্যক্ৰমণিকাক আচলতে ফ'ল' কৰি যথেষ্টখিনি উপকৃত হৈছে আৰু খুব প্ৰিয় তেখেত জননেতা হিচাপে বৰ্তমান তাৰিখত সমাদৰ লাভ কৰিছে। ময়ো ধীৰাজ গোৱালা ডাঙৰীয়াক ব্যক্তিগতভাৱে খুব ভাল পাওঁ, তেখেতক ফ'ল' কৰোঁ, আৰু মোৰ কাৰণে ধীৰাজ গোৱালা ডাঙৰীয়া এজন আদৰ্শৱান নেতা, আৰু তেখেতৰ নেতৃত্বত সমগ্ৰ অসমতে চাহ জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন সমস্যা সমাধান হ'ব ধৰিছে আৰু সমাধান হোৱাৰ দিশে অগ্ৰসৰ। বিশেষভাৱে চাহ জনগোষ্ঠীৰ লোকসকলৰ যি সাংবিধানিক অধিকাৰ আৰু যি সাংবিধানিক মৰ্যাদা পোৱাৰ ক্ষেত্ৰত আচলতে ধীৰাজ গোৱালাৰ এটা বলিষ্ঠ নেতৃত্বই আমাক সকলোকে অনুপ্ৰাণিত কৰিছে। সদশেষত আই লাভ ধীৰাজ গোৱালা, আই লাভ আচ্ছা, জয় অসম। আজি যদি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কথা যদি ক'বলৈ যাওঁ, তেনেহ'লে এজন মানুহৰ বা ছাত্ৰ নেতাৰ নাম নোলোৱাকৈ আমি কেতিয়াও এই সংগঠনটো বা নীতি আদৰ্শ আমি আগবঢ়াই লৈ যাব নোৱাৰিম। আৰু সেই মানুহজন হৈছে সন্মানীয় সভাপতি ধীৰাজ গোৱালা ডাঙৰীয়া। আমি সৌভাগ্য যে চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাত আমি এনেকুৱা এজন নেতা পাইছোঁ, যি নেকি নিজৰ কথা চিন্তা নকৰি কিন্তু প্ৰাথমিক পৰ্যায়ৰ পৰা লৈ পেলাই, শাখাৰ পৰা লৈ পেলাই জিলা সমিতি, কেন্দ্ৰীয় সমিতিৰ প্ৰতিজন বিষয়ববীয়াৰ লগত মেন টু মেন কণ্টেক্ট ৰাখিবৰ বাবে সফল হৈছে। আৰু তেখেতৰ যি প্লেনিং, জনগোষ্ঠীটোক লৈ যি প্লেনিং, সেইটো প্লেনিং আমি গোটেই শাখা সমিতি বা জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া আমি তেখেতক একচেপ্ট কৰোঁ। আমাৰ যি চাকৰিৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন ছিষ্টেমটো 3% ৰিজাৰ্ভেশ্যন ছিষ্টেমটো ধীৰাজ গোৱালাৰ নেতৃত্বত হৈছে। মই এজন চাহ জনগোষ্ঠী যুৱক হিচাপে মই গৌৰৱ কৰোঁ যে আমি ধীৰাজ গোৱালাৰ নিচিনা এজন ছাত্ৰ নেতা আমি পাইছোঁ। জয় টু আচ্ছা, জয় আই অসম, ধন্যবাদ।